চকু কেইটা অকণমান ডাঙৰ ডাঙৰ মেলিলে এইফালে চকু কেইটা ইমান ডাঙৰ ডাঙৰকে মেলি দিছে চা আকৌ পুতলাটো এইটো ওচৰৰ পৰা দেখাবলৈ আৰু চকু কেইটা ডাঙৰ ডাঙৰ কেইটা খাই দিছে কাহিছে মামা খালা নে মামা খালা 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 মামা খালা হাই কৈ দিয়া চকুকেইটা একদম ডাঙৰ ডাঙৰকে উঠি গৈছে খবৰ সকলো আৰু মই পৰশমণি মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ঘৰৰ পৰা যাবলৈ লৈছোঁ মই এফালে অলপতে উজতি খাওঁ যাবলৈ লৈছোঁ এফালে চাব চেণ্টাৰলৈ আৰু আপোনালোকক ভাবিছোঁ অকণমান দেখাওঁ আমাৰ চাব চেণ্টাৰটো আৰু দেখামনো কি আৰু এনেই যাওঁ যেতিয়া নেকি আপোনালোকক অকণ ভিডিঅ' কৰি দেখাই লৈ যাওঁ। ৰাতিপুৱাই ওলাই মেলি আজৰি ভাত পানী খাই মেলি আজৰি হ'লোঁ আৰু এইফালে বৌমাক আহিবলৈ আছে মানে মোৰ বাইদেউ আহিলে মানে লগতে যামগৈ আৰু আহিলে বেগ লৈ লৈছোঁ আৰু বলত গৈ থাকোঁ পথাৰ একদম আহি আছোঁ এজনী পথাৰ পঠাই দিছোঁ ৰ'দত কোলা মোলা হৈছে এইফালে বেটি এইখিনি বিস্কুট খাওঁ হেৰিয়ৰ পৰা বেকাৰীৰ পৰা হেৰি বুলি কয় পপ লৈ আহিছিলোঁ এতিয়া চাহ তাহ খালোঁ খাই মেলি এতিয়া হ'ল একদম পিছবেলা কি কৰিব লৈছোঁ দেখিছেনে বাৰু এইফালে পদুনা কাটিবলৈ লৈছোঁ কাইলৈও হ'ল বৃহস্পতিবাৰ আৰু বজাৰ আছে বজাৰলৈ দি পঠিয়াব লাগিব কিমানকণ ওলায় অকণমান এইফালে কাটিবলৈ বুলি লৈছোঁ ভাবিলোঁ কটাটো আপোনালোককো অকণমান দেখাওঁ ইমান ধুনীয়া হৈ আছে পদুনাখিনি জানেনে এইখিনি বেলেগ ধুনীয়া হৈ আছে দেখিছেনে কাটো আৰু বান্ধি কুন্ধি আৰু ধনিয়া কিমান ওলায় একোকে বজাৰলৈ দি পঠিয়াব লাগিব কালিলৈ এইকেইডালি কাটিছোঁহে মই এইফালে এইটোত ইমানখিনি কাটিছোঁহে ইফালে এইখিনি ইমান ধুনীয়া হৈ আছে দেখিছেনে বেছি হেৰি নাই বাৰু অকণমান আছে হ'লেও এইখিনিকে দেখাই দিব লাগিব এইফালে এইখিনি কম ওলাই আছে কি শুন তুমি কি কৰিছা ধনিয়া সেইখিনি নুঘালিবা বেলেগখিনি উঘালিব লাগিব এইখিনি কাটো এইফালে মই এইখিনি কাটিবলৈ লৈছোঁ দেখিছেনে এনে কাটি আছে এইখিনি লৈ থাকিবা মোবাইলটো লৈ আনি থাকিবা থৈছে খৰাহিত জাল খোজো আছে লৈ আনি থাকিবা এইফালে মায়ে পদিনা কাটিছে সেইখিনি দেখিছেনে সেইটোত ভৰাইছে আৰু ৰুবলৈ নি নহয় বজাৰলৈ দিবলৈ কাইলৈ বজাৰলৈ দিবলৈ পাপাক কাৰণে সেই লাগিব কাটিছে সেইখিনি হ'ল পদুনাখিনি বান্ধিবলৈ লৈছোঁ আৰু কাটি মেলি লৈছোঁ এইফালে এইখিনি ধনিয়া এইটোতো অলপমান আছে বেছি নাই ধনিয়া কম আছে এইফালে এইখিনি পদুনা বান্ধিবলৈ এনেকৈ জুকিয়াই লৈছোঁ আৰু মই ভাত খালোঁ এতিয়া ভাত খাই কিনি আকৌ মাৰ লগতে ভিডিঅ' বুলি ভাবিছিলোঁ মানে ভিডিঅ' বনাইছোঁ মায়ে ভিডিঅ' বনাইছে ধুই আছোঁ মোবাইলটো ভিডিঅ' ধুনীয়াকৈ বনাইছে এতিয়া পদুনা বান্ধি মেলি আজৰি হ'লোঁ আজৰি হৈ বেটিয়ে আইতাকৰ ভাত দিলে ভাত খালে খাই মেলি এতিয়া আৰু ন এতিয়া মাংস ভাত খাম আকৌ কুকুৰা মাংস ধুনীয়াকৈ ভাজি খাম ধুনীয়াকৈ মই বনামগৈ আৰু এতিয়া পাকঘৰলৈ যাওঁ কিবা কিবি মাংস কি ৰেডি হৈছে চাওঁ আৰু দেউতাই মাংস কাটি আছে আৰু বনাওঁগৈ আজি কুকুৰা মাংস ৰেচিপি এটা আপোনালোকৰ ধুনীয়াকৈ আগবঢ়াম বুলি ভাবিছোঁ চাই থাকিব ভিডিঅ'টো আগলৈ মই চুমুদা খাই দিম সকলোৱে ছাবস্ক্ৰাইব কৰি দিবচোন চেনেলটো কৈ দিয়া
সকলোৱে সাবস্ক্ৰাইব কৰি দিব চেনেলটো। বলক এতিয়া পাকঘৰলৈ। হাই এফালে এইখিনি হ'ল মাংসখিনি কাটি মেলি দিলে, আজৰি কৰি দিলে ধুনীয়াকৈ। কুকুৰা মাংস ধুনীয়াকৈ বনাই লওঁ। হাই লটকমান সেই সোণ মানুহজনী অকল প্ৰতিটো সময়তে আমনি কৰি থাকাহি। এইফালে মাংসখিনি এইফালে জুই জ্বলাই ল'লোঁ পূৰা ধুনীয়াকৈ। এইফালে আলু এটা কাটি ল'লোঁ, আদা নহৰু এইফালে ইলাচি লং ইলাচি এইবোৰ খুন্দি ল'লোঁ। এইফালে পিঁয়াজ চিয়াজ ধুনীয়াকৈ ৰেডি কৰি কেৰাহী পাতি দিলোঁ। এইফালে তেল গৰম হয়, পিঁয়াজ চিয়াজ দি আজৰি, পিঁয়াজ পূৰা ধুনীয়াকৈ একদম দি দিলোঁ আৰু এইফালে মাংস দি দিম। এইফালে মাংস আচলতে ৰান্ধনি দুজন হ'লোঁ, মায়ে আৰু মই দুইটাই একেবাৰে পাকঘৰত একদম দেখিছেনে। মই কেমেৰা কৰিছোঁ, মাংস দিছোঁ, সি লৰাইছে, এনেকৈ মানে দুইটাই মিলি মেলি বনাইছোঁ আৰু পটাপট। মাংসখিনি প্ৰথম ফ্ৰাই কৰি লৈছোঁ তেলতে, তাৰপৰা হালধি নিমখ দিছোঁ, মানে অকণমান বেলেগ আৰু চবেই বেলেগ বেলেগকৈ বনাই খাই নহয়, আমিও এনেকৈ বেলেগকৈ অকণমান বনাই খাইছোঁ। যিহেতু লোকেল বস্তুটো সেইটো কাৰণে মছলা চছলা একোৱে ব্যৱহাৰ নকৰোঁ তাৰমানে, অকল সেই আদা নহৰুকণে যি দিম আৰু সেইবাবে এনেকৈ বনাইছোঁ আৰু। কালাৰটো যেনেকুৱাই নহওক খাবলৈ টেষ্টি হ'লেই হয় আৰু। এইফালে লং ইলাচি দেখা দিম। বনি আছে। শুই দিওঁচোন, ধোৱা নেদেখি। শুকানকৈ ভাজি মাংস এতিয়া মাখিনিয়ে খাইছে, এইখিনি মায়ে তুলতে খাইছে, মই তুলত নাখাওঁ। এইখিনি মাংস দিছেনে পাপাই লৈছে, পাপাই দিছেনে মায়ে খাই আছে। খাই বোলে কেতিয়া খাই বোলে চাৰিটা এজনী কেনেকৈ লেটেই পেটেই হৈ আছে দেখিছেনে আপুনি। লেটেই পেটেই ভৰি চাক চেণ্ডেলে নাই তাই ভাগৰ। মোৰ ভাত খাই লওঁ, মানে মই এতিয়া ভাত খাই লওঁ, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো উলিওৱাৰ লগে লগে আহি গ'ল, ভাত পানী খাই এতিয়া আহি একদম ৰুমত নক'বা হা। আজি মই এতিয়া এইখিনি তামোল খাম। এতিয়া দুইজনীয়ে মায়ে মই ভাত খাই এদা হ'ল, মানে মই ভাত কেইটা চুচি বাচি নেখালোঁ, পান ঢালিলোঁ ভাতে আকৌ চক মই সেই উল্লেখ সেনেকৈ পিন্ধি আছোঁ। আপোনালোকে দেখিছেনে? দেখিছে এইফালে তামোল খাম বুলি বটা উলিয়াই লৈছোঁ, তামোল কাটো বোলো। মই বোলো ভিডিঅ'টো আৰম্ভ কৰোঁ। আইও তাই মানে আকৌ মোতকৈ উৎপাত। তামোল খাই লওঁ দেই, মই কাটো দিয়া। ইছ ৰাম উৎপাত, আজি বিচনা হেৰি পৰাই নাই, মই পাৰিবলৈ আছেই। দিয়া এইফালে দিয়া, দিয়া তামোল দি পাণ ফুটা তামোল কাটো দিয়া 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 আজি ভিডিঅ'টো কেনেকুৱা লাগিলে তামোল খাই দিম। সৰুৱে তামোল খাই নাখায় কৈ দিয়কচোন বাৰু। সৰুৱে তামোল নাখায় হয় নহয়, গান গাব নোৱাৰিব, কিতাপ পঢ়িব নোৱাৰিব। আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব। ভাল লাগিলে সকলোৱে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব, আৰু যিসকলে মোৰ ভিডিঅ' নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকৈ চাই আজিলৈ বাই বাই, আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে।